মই পৰিস্মিতা টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি তোমালোকৰ গতি পাঠৰ অধ্যায় 8ৰ এইটো 4 নম্বৰ পাৰ্ট। ইয়াৰ আগৰ পাৰ্টকেইটা ডেছক্ৰিপশ্যনত লিংক থাকিব, সকলোৱে চাব পাৰিবা। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু আজি আমি চাওঁ আহা লৈখিক পদ্ধতিৰে কিদৰে গতিৰ সমীকৰণকেইটা চাওঁ আহা। এতিয়া বস্তু এটাই সৰলৰেখা এডালে যদি সুষম ত্বৰণেৰে গতি কৰে, সৰলৰেখা এডালে পোনকৈ গতি কৰে, কি কয় সৰলৰেখাই গতি কৰে, কেইটামান সমীকৰণৰ যোগেদি গতিৰ কালত কি কয় তাৰ বেগ আৰু ত্বৰণৰ সম্বন্ধ এক নিৰ্দিষ্ট সময় অন্তৰালত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব, ত্বৰণ, বেগ আৰু দূৰত্ব নিৰ্ণয় কৰিব পাৰি। এতিয়া এই গতি বিষয়ক 3টা সমীকৰণ আছে তোমালোকৰ কিতাপত, সকলোৱে চাবা। আৰু এইকেইটাৰ গতি বিষয়ক সমীকৰণকেইটা হৈছে, এটা হৈছে ভি বেগ ইউ প্লাছ এ টি এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ, আৰু 3 নম্বৰটো হৈছে টুৱাইছ এ এছ প্লাছ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। এতিয়া ইয়াত ইউ হৈছে প্ৰাৰম্ভিক বেগ আৰু ভি হৈছে অন্তিম বেগ। মানে বস্তু এটাই গতি অৱস্থালৈ যোৱা মানে গতিশীল অৱস্থালৈ যোৱাৰ আগত যিটো বেগ সেইটো হৈছে প্ৰাৰম্ভিক বেগ, আৰু অন্তিম বেগ হৈছে শেষত যিটো বেগ। আৰু টি হৈছে সময়, এ হৈছে ত্বৰণ, আগতে আলোচনা কৰিছোঁ, এছ হৈছে দূৰত্ব। এই সমীকৰণকেইটাত এইকেইটা বুজাইছে। এতিয়া চোৱা, এটা আমি প্ৰশ্ন লৈছোঁ, এতিয়া গাণিতিক সমস্যা এটা লৈছোঁ যে স্থিতিশীল অৱস্থানৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত 72 কিলোমিটাৰ পাৰ ঘণ্টা। বেগটো কিমান দিছে? 72 কিলোমিটাৰ পাৰ ঘণ্টা। তাৰমানে এঘণ্টাত কিমান কিলোমিটাৰ গৈছে? 72 কিলোমিটাৰ যাব পৰা স্পীডত গৈছে, তাৰমানে 5 মিনিটৰ ভিতৰত বেগ লাভ কৰে। এতিয়া ত্বৰণ সুষম বুলি ধৰি লৈ ইয়াৰ ত্বৰণ উলিয়াব লাগে, আৰু এইখিনি সময় ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্বটো নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা, এইটো কিলোমিটাৰ পাৰ ঘণ্টাত আছে আৰু এইটো মিনিটত আছে। এতিয়া আমি এককলৈ লৈ যাওঁ, ছেকেণ্ডলৈ লৈ যাওঁ, আৰু কিলোমিটাৰটো মিটাৰলৈ লৈ যাওঁ, মিটাৰ পাৰ ছেকেণ্ড হ'ব। তেতিয়া লৈ যাবলৈ হ'লে কি হ'ব, 72ৰ লগত কিলোমিটাৰটো মিটাৰলৈ নিলে 1000 পূৰণ হ'ব, তেতিয়া মিটাৰলৈ গুচি যাব সৰু এককলৈ, আৰু তলত ঘণ্টাটো তলত হ'ব। এতিয়া এঘণ্টাত কিমান? 60 মিনিট। আকৌ মিনিটৰ পৰা আমি ছেকেণ্ডলৈ নিছোঁ, আকৌ 60ৰে পূৰণ কৰিব লাগিব। এতিয়া এইটো যদি আমি কটাকটি কৰোঁ তেতিয়াহ'লে 0 দুটা গ'ল, আৰু এইফালে 36, এইফালে 36 72ক কাটিলে, 6 কাটিলে, এতিয়া 6 × 36 কৰি 720 হ'ল। এই 10ৰ শূন্যটো লগাই 720ক 36 কাটিলে 20 মিনিট। এতিয়া 20 মিটাৰ পাৰ ছেকেণ্ড, তাৰমানে কিমান 1 ছেকেণ্ডত কিমান গৈছে? 20 মিটাৰ। এতিয়া এই সময়টো ইয়াত মিনিটত আছে, সেইকাৰণে আমি ছেকেণ্ডলৈ লৈ যাওঁ, ছেকেণ্ডলৈ লৈ গ'লে 60ৰে পূৰণ কৰি দিম। এতিয়া 530 300 ছেকেণ্ড হ'ল, 300 ছেকেণ্ড। এতিয়া যিহেতু আমাক প্ৰথমটো ত্বৰণ উলিয়াবলৈ দিছে, আমি এই 3টা সূত্ৰৰ ভিতৰত কোনোবা এটা ব্যৱহাৰ কৰিব পাৰিম। এতিয়া প্ৰথমে আমি যেতিয়া দূৰত্বটো নাজানো, ইয়াৰ পৰাও ত্বৰণটো আমি উলিয়াব পাৰিম, কিন্তু ইয়াত আমি এছটো আছে, দূৰত্বটো আমি নাজানো, সেইকাৰণে কি হ'ব, ত্বৰণটো আমি ইয়াৰ পৰা উলিয়াম। 1 নম্বৰ সূত্ৰটো ব্যৱহাৰ কৰি পেলাই ত্বৰণৰ মানটো উলিয়াম। ইউ আৰু ভি জানো, টিও জানো, আৰু এই মানটো আমি নাজানো, সেইকাৰণে ত্বৰণটো আমি ইয়াৰ পৰা উলিয়াই ল'ম। এতিয়া চোৱা, ভি ইকুৱেল টু ইউ প্লাছ এ টি। এতিয়া ইয়াৰ পৰা আমি এৰ মানটো উলিয়াই লওঁ, প্ৰথমে এটো লিখি লওঁ। এতিয়া ভি মাইনাছ এ টিটো আমি এইটো পৰীক্ষাতে লিখোঁ, ভি মাইনাছ ইউ হ'ব, এইটো এইফালে ৰাখোঁ, হয়নে? এতিয়া ভি মাইনাছ ইউ ডিভাইডেড বাই টিৰে হৰণ কৰিলে আমি এ পামনে? এৰ মানটো কিমান পাম? ভি মাইনাছ ইউ ডিভাইডেড বাই টি। এতিয়া ইয়াত আমি এৰ পাবলৈ হ'লে টি জানো, ইউ জানো, ভি জানো। এতিয়া ইয়াত বহাই দিম, এ ইকুৱেল টু, এইফালে বাওঁ পক্ষত লিখি লওঁ, এ ইকুৱেল টু ভি মাইনাছ ইউ ডিভাইডেড বাই টি। এতিয়া ভি মানে ইয়াত আমি কি পাইছিলোঁ? 20 মিটাৰ পাৰ ছেকেণ্ড, আৰু ইউটো কিমান? 0, কাৰণ প্ৰাৰম্ভিক বেগটো 0 হ'ব। প্ৰাৰম্ভিক বেগটো যিহেতু গাড়ীখন স্থিতিশীল অৱস্থাৰ পৰাহে যাব, সেইকাৰণে প্ৰাৰম্ভিক বেগটো কি হৈছে? 0 হ'ব। আৰু সময়টো কিমান পাইছিলোঁ? 300 ছেকেণ্ড। এতিয়া এইটো কটাকটি কৰিলে আমি 20ৰে 300 কাটিলে 15 বাৰ যাব। এতিয়া মিটাৰ আছে,
1 ওপৰত থাকিব 1 তলত থাকিব 15 আৰু মিটাৰটো ওপৰৰ হ'ব আৰু ছেকেণ্ডটো এইটো যিহেতু তলত আছে এইটো তলত আছে সেইকাৰণে ছেকেণ্ড দুটা লগ লাগি কি হ'ব ছেকেণ্ড স্কয়াৰ হ'ব এতিয়া এইদৰে পাতিব পাৰোঁ আমি বা 1/15 মিটাৰ ছেকেণ্ড ইনভাৰ্স 2 তাৰমানে এইটো 2 ওপৰলৈ লৈ গ'লে মাইনাছ হৈ যাব প্লাছ আছিলে যিহেতু ওপৰলৈ গ'লে মাইনাছ হ'ব এতিয়া আমি ত্বৰণটো পালোঁ 1/15 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এতিয়া চোৱা তোমালোকক যেহেতু দূৰত্ব উলিয়াবলৈ দিছে এটা দূৰত্বটো আমি এইটো সূত্ৰত কৰিব পাৰোঁ ut প্লাছ হাফ at স্কয়াৰ পাতিব পাৰোঁ এটা ইউটো আমি যেহেতু জানোৱে প্ৰাৰম্ভিক বেগটো 0 এটা 0 ইনটু টি পাতিলে হয় 300 পাতি থৈছোঁ 300 যেন টাইমটো 300 আছিলে এইটো 0ই হ'ব গতিকে হাফ ইনটু 1/15 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ আছিলে যিহেতু ত্বৰণটো আৰু কি আছিলে 300 টাইমটো 300 ছেকেণ্ড আছিলে তাক স্কয়াৰ কৰিছোঁ এটা স্কয়াৰ আছিলে এতিয়া কি হ'ব আমি কটাকটি কৰিলে কিমান পাম 15 কাটিলে এফালে 300 কাটিলে 20 হ'ল আকৌ 2 20 কাটিলে 10 হ'ল 300 আৰু 10 পূৰণ কৰি 3000 মিটাৰ হ'ব এই ছেকেণ্ড স্কয়াৰ যিহেতু আছিলে এইটো দুটা ছেকেণ্ড লগ লাগি ছেকেণ্ড স্কয়াৰ হ'ল দুটা কাট খাই গ'ল এতিয়া কি হ'ল 3000 মিটাৰ তাৰমানে দূৰত্বটো আমি কিমান পালোঁ 3000 মিটাৰ এতিয়া চোৱা তোমালোকৰ কিতাপৰ এটা উদাহৰণ দিছে যে গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰাৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ত্বৰণৰ সৃষ্টি হয় যদি ব্ৰেক প্ৰয়োগ কৰাৰ পিছত গাড়ীখন ৰ'বলৈ 2 ছেকেণ্ড সময় লাগে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে s নিৰ্ণয় কৰিব লাগে এতিয়া কি দিয়া আছে চাওঁ a = -6 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এইটো মাইনাছ দিছে কিয় যে বিপৰীত দিশত গতিৰ বিপৰীত দিশত ত্বৰণ হৈছে এতিয়া কি হৈছে মিটাৰ পাৰ ছেকেণ্ড 6 মাইনাছ আহিছে তাৰপৰা টিটো কিমান আছে 2 ছেকেণ্ড আছে আৰু ভিটো 0 দিছে 0 কিয় হৈছে যে ব্ৰেক মাৰি দিয়াৰ পাছত এখন গাড়ী যেতিয়া গৈ আছে তাৰপিছত ব্ৰেক মাৰি দিছে ব্ৰেক মাৰি দিলে তাৰ স্পীডটো কি হ'ব নাইকিয়া হৈ যাব সেইকাৰণে কি হৈছে ভিটো বেগটো কি হয় শূন্য হৈ গৈছে এটা সমীকৰণটোৰ পৰা এটা আমি কোনটো সমীকৰণ ল'ম ইয়াৰ পৰা আমাক উলিয়াবলৈ দিছে s যিহেতু s উলিয়াবলৈ দিছে আমি s ৰ পৰা ইয়াত u2 যেহেতু ইয়াক আমাৰ প্ৰাৰম্ভিক বেগটো নাই ইয়াত প্ৰাৰম্ভিক বেগটো আমি উলিয়াই ল'ব লাগিব প্ৰথম ইয়াৰ পৰা আমি উলিয়াই লৈছোঁ প্ৰাৰম্ভিক বেগটো v = u + at এতিয়া ইয়াত a মানটো আমি জানো t টো জানো আৰু v টো জানো এটা v + u + at ৰ পৰা এটা v টো যেহেতু 0 এটা u + a মানে -6 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ইনটু 2 ছেকেণ্ড এতিয়া ইয়াৰ পৰা u টো কিমান ল'লে 12 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এতিয়া আমি যেহেতু s উলিয়াবলৈ দিছে দূৰত্ব উলিয়াবলৈ দিছে এতিয়া দূৰত্বটো কি আছে সূত্ৰটো s = ut + হাফ at স্কয়াৰ ইয়াত যেহেতু v টো নথকা সূত্ৰটো লৈছে তাৰপিছতে কি কৰিছে ইয়াত মানকেইটা বহুৱাই পেলাই কটাকটি কৰিলে কিমান পাইছে সমাধান কৰিলত 12 মিটাৰ তাৰমানে কি কৈছে গতিকে গাড়ী ব্ৰেক প্ৰয়োগ কৰাৰ পিছত 12 মিটাৰ দূৰত্ব অতিক্ৰম কৰি গাড়ীখন ৰৈ যাব ছাত্ৰ ছাত্ৰীসকল সুষম বৃত্তীয় গতিনো কি যে বস্তু এটাই সুষম দ্ৰুতিৰে বৃত্তাকাৰ পথত যদি গতি কৰে তাক সুষম বৃত্তীয় গতি বোলে ইয়াৰ কিছুমান উদাহৰণ আছে সুষম বৃত্তীয় গতিৰ কিছুমান উদাহৰণ আছে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে কি কয় বৃত্তাকাৰ পথত ঘূৰি থাকে এটা বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহবিলাক ঘূৰি থাকে আকৌ ঠিক সেইদৰে বৃত্তীয় পথত কি কয় চাইকেল আৰোহী সুষম দ্ৰুতিৰ গতি ইত্যাদি এতিয়া বৃত্তীয় পথত যদি কোনোবা এটা বৃত্তীয় পথত তুমি দৌৰিছা তেতিয়া কি হ'ব সেইটো হৈছে তোমাৰ সুষম গতিৰ উদাহৰণ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু মোৰ যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ইয়াৰ পাছৰ পাৰ্টত আমি ইয়াৰ গাণিতিক সমস্যাখিনি সমাধান আৰু প্ৰশ্নখিনি আলোচনা কৰিম আজিলৈ সামৰিছোঁ ধন্যবাদ